एवरीवन वेलकम बैक टू माय चैनल। नमस्कार मैं छायानिका आपनालोक सकलोके स्वागतम जनाइছো मोर चैनेलলৈ। और एतिया আজি হৈছে 8 तारिख 8 सेप्टेम्बर আৰু মই এতিয়া চাবনি এই আসক দিব ওলাইছো কলেজলৈ যাও। মই যেহেতু আহিলো সৰি নগাঁৱলৈ আহিলো, सो एतिया जाऊँ कलेजले आपनालोকক तेतियाলৈকে देखाओ जे मैं कलेजले की सबमिट কৰিবলৈ एक्चुअली जाऊँ সেইখিনি आपनालोকে চাই লওক। তাৰপিছত মই আহি আকৌ লগ পাইছো। এইখিনি চাওক, মই ৰাতি 12টা বজাত অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ, কাম কৰিয়ে আছিলোঁ। হ'লেও মোৰ ফ্ৰেণ্ডকেইজনী দেখিছে গোটেই ৰুমৰ অৱস্থা। তাৰপিছত কামৰ মাজতে টি টাইমটো লাগেই, আদাৰৱাইজ ব্ৰেক নহ'লেতো বহুত হেৰি লাগে। আৰু লগৰ ল'ৰাকেইটা মানে ষ্টেটাছ দিছিলে, ভাবিলোঁ সিহঁতকো ফটোকেইটা খুজি আপোনালোকক দেখাই দিওঁ সিহঁতৰ গতি কি হৈছিলে ছাবমিশ্যনৰ আগদিনা। আৰু তাৰপিছত আমাৰ ৰিপৰ্টছ এছাইনমেণ্টছ এইবিলাক চব পাইল আপ কৰি ৰেডি হৈ গ'ল আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কিমানখিনি। একেবাৰে গাটো বেয়া লাগি যায়গৈ, বাট হ'লেও লাষ্টত যেতিয়া গোটেইখিনি হৈ যায় আৰু সেইখিনি ভালকৈ চাওঁ বহুত ভাল লাগে। সেইকাৰণে ভাবিলোঁ এজ এ মেমৰি ভিডিঅ' এটা কৰি ৰাখি দিওঁ, যাতে ইন ফিউচাৰ কেতিয়াবা চাব মন গ'লেও চাব পাৰোঁ আৰু আপোনালোককো অলপমান দেখাই দিওঁ কেনেকুৱা হয় অৱস্থাটো আগদিনা ৰাতি। বেছিকৈ কৰিব পৰা নাই ভিডিঅ' কাৰণ ইমানেই বিজি আছিলোঁ আৰু ইমান হেক্টিক আছিলে শ্বেডিউলটো এইকেইদিন, আৰু বেলেগ ভিডিঅ'জো দিব পৰা নাই। সেইকাৰণে এইখিনি চাওক কমপ্লিট টোটেল 20টা। আৰু আমাৰ এতিয়াও প্ৰেক্টিকেল ভাইভা আছেই আৰু থিয়ৰী পেপাৰ্ছো আছে। আৰু এতিয়া মই কলেজ যাব ওলালোঁ, সেইখিনি লৈ মেলি লগতে লিচু পুলি এটাও লৈছিলোঁ কলেজলৈ বুলি। हेलो এতিয়া মই জাস্ট আহি পালোহি কলেজৰ পৰা। আৰু আপোনালোকে চালেনে ভিডিঅ'টো মই যোনটো আপোনালোকক দেখালোঁ। সো বিএড চবেই কয় টান টান, বাট সেইখিনি কৰিবলৈ সঁচাকৈ টানো হয়। টান মানে কি আৰু বহুত টাইম লাগে, বাট ইণ্টাৰেষ্টিঙো হয় আৰু বহুত ভালো লাগে, এনজয়মেণ্টো হয়। অকণমানটো আপোনালোকক দেখালোঁ। সো এতিয়া আহি পালোহি আৰু এতিয়া আমি চবেই এটা কাম কৰি আছোঁ, আপোনালোকক দেখাম ৰ'ব। এতিয়া আপোনালোকক মই দেখাম ৰ'ব হা কি কি কৰিছোঁ। এইবিলাক ইগন'ৰ কৰিব, গোটেই কাপোৰ মেলা আছে যিহেতু আমি পিজিত থাকোঁ। এয়া চাওক চবেই কামত লাগি আছে দেই। আৰু এইকেইটা আমি আনিলোঁ খাবৰ কাৰণে আজি পাইনএপল। আগৰ ভিডিঅ'টো দেখিছে কি? অঁ কেঁচু থাকে। এয়া কেনেকুৱা লাগিছে এইফালে চাই দিয়ক। এয়া আমাৰ ফুলৰ বাগান সৰু সুৰা। আৰু এই প্লাণ্টটো দেখিছে, এইটোৰ নাম হৈছে পথোছ। মানি প্লাণ্টৰে এটা বেলেগ হেৰি হয়। চ' এইটো মই সিহঁতৰ কাৰণে আনিছোঁ, গোটেইকেইজনীৰ কাৰণে। আৰু লগতে মই এনেকুৱা ক'ত গ'ল এইটো ৰ'ব ইয়াৰ পৰাই দেখাই দিওঁ। স্নেক প্লাণ্ট আনিলোঁ, সিহঁতক দিছিলোঁ। আৰু এনেকুৱা টেংগল হাৰ্ট এনেকুৱাকেইটা আনিলোঁ। চ' আপোনালোকক দেখালোঁ আমাৰ টিকুলো গাৰ্ডেনখন। একচুৱেলি মোৰ ফ্ৰেণ্ডকেইজনীয়ে মই অহা আগৰ পৰাই সিহঁতি কৰি আছিলে। চ' আজিৰ পৰা ময়ো ইনক্লুড হৈছোঁ, সেইকাৰণে আপোনালোকক দেখালোঁ। চ' চাই থাকক নেক্সট কি কৰোঁ। এতিয়া ফ্ৰেছ হৈ লওঁ, গা পা ধুই লওঁ। চ' নেক্সট লগ পাইছোঁ। আৰু আজি এই ভিডিঅ'টো মই লাষ্টত আমাৰ সৰু গাৰ্ডেনখনৰ এটা মৰম লগা ভিডিঅ'তে এণ্ড কৰিব ওলাইছোঁ। যিহেতু মই আৰু ভিডিঅ' দিম কৈছিলোঁ, বাট ইমান ভাগৰ লাগিলে বেলেগ একো ভিডিঅ' শ্বুট কৰিব মন নগ'ল। চ' আজিৰ কাৰণে সিমানেই। অলপমান আপোনালোকক বিএডত হোৱা আমাৰ বিএডত হোৱা নহয়, বিএডৰ এছাইনমেণ্টছৰ আগদিনা ছাবমিশ্যনৰ ৰিপৰ্টছ এছাইনমেণ্ট সেইবিলাক প্ৰেক্টিকেলৰ, সেইটো ছেকেণ্ড ইয়েৰৰ ছাবমিশ্যনৰ আগদিনা অলপমান দেখাব চেষ্টা কৰিলোঁ। হোপ ইউ লাইক দি ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং।